নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই কল'ভিটামিন GM ক্ৰীমৰ বিষয়ে আলোচনা কৰিম। এই কল'ভিটামিন GM ক্ৰীমটো ব্যৱহাৰ কৰিলে কি কি ছাইড ইফেক্ট হ'ব পাৰে আদিৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰিম। এই কল'ভিটামিন GM ক্ৰীমে মুখৰ দাগ আঁতৰাই নিয়ে। এই ক্ৰীম ব্যৱহাৰ কৰিলে ছালত কি কি প্ৰভাৱ পৰিব পাৰে আদিৰ বিষয়ে মই আলোচনা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভণিৰ পৰা আপোনালোকে শেষলৈকে চাই থাকিব। বন্ধুসকল, যদিহে আপুনি এই ক্ৰীমটো ৰেগুলাৰ ব্যৱহাৰ কৰে বা কণ্টিনিউ ব্যৱহাৰ কৰে তেন্তে আপোনাৰ স্কিনৰ প্ৰব্লেম হৈ যাব পাৰে। বন্ধুসকল, এই ক্ৰীমটো ব্যৱহাৰ কৰিলে আপোনাৰ স্কিনৰ প্ৰব্লেম হ'ব আৰু আপোনাৰ স্কিনটো ডেমেজ হৈ পৰিব। এই ক্ৰীমটো আপোনালোকে ৰেগুলাৰ ইউজ কৰিলে আপোনাৰ ছালখন অতি পাতলীয়া হৈ পৰিব আৰু ৰঙা বৰণৰ হৈ যাব। বন্ধুসকল, অতিৰিক্ত ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ছালৰ ৰং ক'লা হৈ পৰিব আৰু আপোনাক বয়সীয়াল মানুহৰ বা বয়সীয়াল ব্যক্তিৰ দৰে ছাল হৈ পৰিব। বন্ধুসকল, যদিহে কোনোবাই এই ক্ৰীমটো ফেয়াৰনেছ ক্ৰীম হিচাপে আপোনালোকে ব্যৱহাৰ কৰি আছে তেন্তে আপোনালোকে এতিয়া এই ক্ৰীমটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰক, নহ'লে আপোনাৰ স্কিনটো ডেমেজ হৈ যাব পাৰে। বন্ধুসকল, এই ক্ৰীমটো সাধাৰণতে ফাংগাল ইনফেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয়। যদি কোনো লোকৰ ছালৰ ইনফেকশ্যন হয়, ৰেডনেছ হয় বা ইচিং হয়, এনেকুৱা কণ্ডিশ্যনত আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে। তো বন্ধুসকল, এই ক্ৰীমটো আপোনালোকে ডেইলি ব্যৱহাৰ কৰিলে মুখৰ ছাল ৰঙা বৰণৰ হৈ পৰিব আৰু অতিৰিক্ত জ্বলন ভাৱ হ'ব। তো বন্ধুসকল, আপোনালোকে এই ক্ৰীমৰ বিষয়ে বহুতো ভিডিঅ' দেখিছে ইউটিউবত যে এই ক্ৰীম ব্যৱহাৰ কৰিলে 7 দিনতো বগা হৈ পৰিব, 3 দিন ব্যৱহাৰ কৰিলে আপোনালোকে বগা হৈ পৰিব। এই সকলোবোৰ ইনফৰমেশ্যন ৰং হয়। তো বন্ধুসকল, আপোনালোকে এই ক্ৰীমটো ফেয়াৰনেছ ক্ৰীম হিচাপে কেতিয়াও ব্যৱহাৰ নকৰিব। আৰু যদিহে আপুনি এই ক্ৰীমটো আপোনালোকে ফাংগাল ইনফেকশ্যন বা যিকোনো ধৰণৰ ৰেডনেছ হওক বা স্কিনৰ প্ৰব্লেম হওক ব্যৱহাৰ কৰিব বিচাৰিছে তেন্তে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব। মই আপোনালোকক এই ক্ৰীমটো ব্যৱহাৰ কৰিবলৈ পাৰ্মিশ্যন নিদিওঁ। যদিহে কোনো লোকৰ স্কিনৰ প্ৰব্লেম হৈছে, ফাংগাল ইনফেকশ্যন হৈছে, তেন্তে আপোনালোকে পাৰ্মিশ্যন লৈহে এই ক্ৰীমটো ব্যৱহাৰ কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ক্ৰীমটোৰ বিষয়ে অধিক জানিবৰ বাবে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। ধন্যবাদ।